আমি ৰাতিপুৱা ফ্ৰেছ চলিছোঁ। আমি ভাবিলোঁ কি আজি ৰংঘৰত যাম। ব'লক তেনেহ'লে আপোনালোককো দেখাওঁ ৰংঘৰটো। আমাৰ এণ্ট্ৰি হৈ গ'ল। কি ধুনীয়া জেগা, আপোনালোককো দেখাওঁ জেগাটো বহুত ধুনীয়া। এইফালে মা কেমেৰাটো বেক কৰি দিয়া এবাৰ। এয়া চাওকচোন, আমি আহিলোঁ, কিমান ধুনীয়া জেগা হয় এইটো। আপোনালোকে আহিলে আহিবই মন যাই থাকিব। তো ব'লক আমি এবাৰ ৰংঘৰৰ ভিতৰত যাওঁ। আৰু এয়া আমি যাব ওলাইছোঁ ৰংঘৰৰ ভিতৰত। দেখিছেনে? ফটো উঠিব পাৰি, ধুনীয়া জেগা। আমি ৰংঘৰৰ ভিতৰত আহি পালোহি। এইটো ইমান ধুনীয়া জেগা। সৰু সৰু বাচ্চাবোৰ আহিলে ইয়াত খেলি থাকিবই মন যাব একদম। বহুত ধুনীয়া জেগা। এতিয়া আমি বাহিৰলৈকে ওলাই যাওঁ। খুবেই ধুনীয়া লাগিলে কিন্তু ইয়াত আহি। আপোনালোকেও যদি কোনোবা অহা নাই নিশ্চয় আহিব দেই। আপোনালোকক দেখুৱাবলৈ গৈ আছোঁ আহোম ৰজাসকলে বনাই থোৱা ধুনীয়া এটা কাৰেংঘৰ। এয়া Mama tuh.